এদিনাখন এজন মানুহে ৰাতিপুৱা মৰ্ণিং ৱাকৰ বাবে ৰাস্তাৰ কাষেদি খোজকাঢ়ি গৈ আছিল। হঠাৎ তেখেতে দেখা পালে এটা ঘৰৰ পদূলি মুখত এটা প্ৰকাণ্ড হাতী মাত্ৰ ৰছী এডালেৰে বান্ধি ৰখা আছে। তো ইমান ডাঙৰ হাতী এটাক মাত্ৰ ৰছী এডালেৰে বান্ধি ৰখা দেখি মানুহজনে বৰ আচৰিত হ'ল আৰু ভাবিবলৈ বাধ্য হ'ল যে ইমান প্ৰকাণ্ড হাতীয়ে মাত্ৰ ৰছী এডালেৰে বান্ধি ৰখা আছে, অথচ হাতীটোৱে ৰছীডাল ছিঙি নিজকে মুক্ত কৰিবলৈ অকণো চেষ্টা কৰা নাই। তো এই বিষয়ে মানুহজনৰ মনত জানিবৰ কাৰণে ইচ্ছা জাগিল আৰু তেখেতে হাতীৰ গৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিলে। তেতিয়া হাতীৰ গৰাকীজনে তেখেতক জনালে যে হাতীটো যেতিয়া কেঁচুৱা অৱস্থাত আছিল তেতিয়া কেইজনমান চিকাৰীয়ে হাতীটোক জংঘলৰ পৰা ধৰি আনি তেখেতৰ ওচৰত বিক্ৰী কৰি দিছিল। তেতিয়া হাতীৰ পোৱালিটোক তেখেতে ৰছী এডালেৰে বান্ধি ৰাখিছিল আৰু সেই সময়ত হাতীটোৰ পোৱালিটোৰ গাত ইমান শক্তি নাছিল যে তেওঁ ৰছীডাল ছিঙি নিজকে মুক্ত কৰিব পাৰে। লাহে লাহে দিন বাগৰিল, হাতীৰ পোৱালিটো লাহে লাহে ডাঙৰ হ'ল আৰু হাতীৰ পোৱালিটো মনত এনে এটা ভাৱ আনি ল'লে যে তেওঁ আৰু জীৱনত কেতিয়াও সেই ৰছীডাল ছিঙি নিজকে মুক্ত কৰিব নোৱাৰে। সেয়া আজি হাতীটো ইমান ডাঙৰ হোৱা স্বত্তেও কেতিয়াও আৰু সেই ৰছীডাল ছিঙি নিজকে মুক্ত কৰিবলৈ অকণো চেষ্টা কৰা নাই। তো বন্ধু বান্ধৱীসকল, এই কাহিনীটোৰ পৰা আমি কি শিক্ষা পালোঁ? এই কাহিনীটোৰ পৰা আমি শিক্ষা পালোঁ যে জীৱনত যদি কোনো কামত কোনো সময়ত সফল হ'ব নোৱাৰোঁ আৰু যদি মনত এইটো কথা ভাবি লওঁ যে আমি এই কামটো কেতিয়াও কৰিবলৈ সক্ষম নহ'ম, তেনেহ'লে সেই হাতীৰ পোৱালিটোৰ দৰে জীৱনত আৰু সেই ৰছীডাল যেনেকৈ নিজকে ছিঙি মুক্ত কৰিব পৰা নাছিল, ঠিক তেনেকৈ জীৱনত আৰু সেই কামত কেতিয়াও সফল হ'ব নোৱাৰিব। যদি সঠিক সময় আৰু সঠিক মুহূৰ্তৰ অপেক্ষা কৰি যদি আমি সেই কামটো সমাধা কৰোঁ, তেনেহ'লে নিশ্চয় আমি জীৱনত সফলতা অৰ্জন কৰিব পাৰিম। বান্ধৱীসকল, আমাৰ আয়োজনবিলাক কেনে লাগে নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো অলপ লাইক কৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।